কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু গাইজ যিহেতু আগৰ ভিডিঅ'টো কৈছিলোঁ আপোনালোকক ডেইলি ভিডিঅ' পাব বুলি, আৰু এতিয়াৰ পৰা প্ৰায় পায়ে থাকিব। আৰু আজি মই এটা আপোনালোকক দেখুৱাম এনেকুৱা ধৰণৰ বস্তু, তো বলকচোন কেনেকুৱা কি সকলোবোৰ দেখুৱাম। মানে সৰু সৰু এটা কাহিনীৰ দৰে আৰু কথাটো ক'বলৈ গ'লে, তো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। মানে এটা যিহেতু আজিৰ টপিকটো মানে নদীৰ ওপৰতে হ'ব, সেইকাৰণে নদীৰ অলপ মাজতে আহি গ'লোঁ। সেইকাৰণে অলপমান নাজানিলেও অলপমান হ'লে শিকিছোঁ ফাদাৰহঁতৰ পৰা, মানে দেউতাহঁতৰ পৰাই। সকলোবোৰ অলপ হ'লেও আপোনালোকক শুনাই দিম, মানে কেনেকুৱা কি হ'ল, কেতিয়াৰ পৰা কেনেকুৱা, মানে চনটো নাজানো, কিন্তু ইয়াৰ মানে কথাত শুনিছোঁ আৰু ইমান চনৰ পৰা বা ইমান টাইমৰ পৰা হৈছে বুলি। কিন্তু এতিয়া আপোনালোকে চাই থাককচোন। এই নদীটো আছিলে এটা একদম সৰু নলা নৰ্দমাৰ দৰে, মানে আপোনালোকে যে গমেই পায় কিছুমান ৰাস্তা ঘাটেটো বান্ধি দিয়ে, আৰু পথাৰৰ মাজে মাজে আজিকালি সৰু মানে নলা কৰি দিছে, এনেকুৱা ড্ৰেইন খান্দি দিছে, আৰু তাত মানে ঠিক তেনেকুৱা আছিলে, তাত সৰু নদী, মানে জঁপিয়াই পাৰ হ'ব পাৰিছিল। আৰু সেই তাৰপাছত মানে কি হ'ল, গৰা ধুই এবাৰ বোলে তাৰপাছত মানে কি হ'ল, এবাৰ বোলে JCB খান্দি দিলে, আৰু তাত মানে দ কৰি দিলে নদীটো সৰুকৈ, তাৰপিছত গৰা ধুই মানে বহুত ডাঙৰ হৈ গ'ল। আৰু এতিয়াতো বিখ্যাত হৈ গ'ল, আপোনালোকে চাওক কি ডাঙৰ, মানে একদম যেতিয়া পানী আহিব ন, পূৰা ফুল হৈ যাব এই নদীটো। চাওক বহুত ডাঙৰ হৈ গ'ল, মানে ব্ৰহ্মপুত্ৰৰ কাষ বুলি ক'ব পাৰি। আৰু এটা জইন হ'লেতো ব্ৰহ্মপুত্ৰৰ কাষে হৈ যাব। আপোনালোকে চাওকচোন, বহুত মানে ডাঙৰ হৈ গৈছে। আৰু পানী যেতিয়া আহিব এইফালৰ পৰা, ভূটানৰ পৰাই পূৰা ফুল হৈ আহি যাব, ফুল। আৰু এইটো নদীত মানে কি হ'ল, পাৰ নাই মানে পূৰা প্লেইন। আৰু যেতিয়া এই মাথুৱৰিটো পাৰ বুলি ভাবি ল'ব আপোনালোকে, এই মাথুৰিটো কাষত আছে, মাথুৰিটো অলপমান ওখ হ'ব, তাৰে তলত মানে এনেকুৱা ফিনিচিং আছে, আৰু মানে নদীৰ চাইডে সমান। আৰু যেতিয়া পানী আহিব পূৰা, মানে মাথুৱৰিটো মানে নাবাগৰে, কিন্তু এই মাথুৰিটো প্লেইনত যাই থাকিব পানীটো, সেনেকুৱা ডেঞ্জাৰাছ মানে কাহিনীটো। আৰু গাইজ কি হৈছে, মানে সকলোবোৰ কম যে যিহেতু আমাৰ দেউতাহঁতে সৰু কালত মানে এই নদীটো দি একদম জঁপিয়াই পাৰ হৈছিল বুলি কৈছে। আৰু ইয়াত গা চা ধুইছিল, আৰু মানে বহুত ভাল লাগিছিল। আৰু তেতিয়া সৰু নদী যিহেতু, এতিয়াতো বিখ্যাত হৈ গৈছে, কি ক'ম আৰু, মানে ডেঞ্জাৰাছ। এতিয়া আমাৰ বয়সত মানে ক'ব গ'লে আৰু পাছত লাগি কিজানি মানে নদীটো বহুত বহল হৈ যাব। আৰু এতিয়াতো যিমানখিনি হৈছে, আৰু দলংখনতো ক'বই নালাগে কথা, যিহেতু দলঙো এতিয়া ওলাই নাই, আৰু ডিচেম্বৰৰ লাষ্টত মানে ওলাম বুলি কৈছে, শেষত। কিন্তু কি হয় নাজানো, দলং হ'লে অলপ ভাল লাগিব। আৰু বানপানী যেতিয়া আহিব, মানে বানপানীবোৰত বাঁহৰ দলং মানে লৈ যায়, উটুৱাই লৈ যায়। আৰু পাথৰখনটো নিচেই, সেইটো বাঁহত আকৌ দিছে, বাঁহৰ মানে 5 বা 6 বাৰ মানে দিলেই, কিন্তু বাঁহৰো লৈ যায়, উপায় নাই। পানী যেতিয়া আহিব পূৰা ভৰপূৰ হৈ আহি যাব মানে গাইজ। এতিয়াতো মাথুৱৰি হ'লে, যিহেতু এই ডাঙৰ মাথুৱৰি বনাইছে, আপোনালোকে দেখা নাপাব, কিন্তু মোৰ কেমেৰাও ইমান বেয়া, কিন্তু এতিয়া মাথুৱৰি হোৱাৰ পৰা মানে পানীটো এতিয়া মাথুৱৰি হৈছে যিহেতু বহুখিনি ভাল হৈছে। কাৰণ আগতে মাথুৱৰি যিহেতু আছিল, কিন্তু বহুত চাপৰ আছিল, মাথুৱৰি বাগৰি কেনে বহুত গাঁও ডুবি গৈছিল। আৰু এতিয়া অলপমান মানে শান্তি পৰিৱেশত থাকিব পাইছে, কিন্তু মাথুৱৰিটো ইমান ভাল নহয়। এইবাৰ অলপ সহায় নিছেই, কিন্তু কিবাকৈ মেৰামতি কৰি ৰাখি থৈছে। আৰু এতিয়াও মানে যিহেতু আমাৰ এই মাথুৱৰিটো আমাৰ এইটো আধা ফালে নহ'লেই, আৰু একফালে হৈ গ'ল, কিন্তু নাজানো কি কাৰণত, এইবিলাকৰ মই ইমান মাত নেদাওঁ। আৰু কাৰণ কথাটো হৈছে, দলঙৰ মানে মাথাটো আগফালে থৈ আনিছে, এই তাত চাওঁ পূৰা মানে মানে পানী উটুৱাই লৈ গৈছে, মানে মাথা দলঙৰ। আৰু যিহেতু এতিয়া মানে কি হ'ল, কথা ক'বলৈ গ'লে বহুত হয় এই নদীটোৰ ওপৰত। মানে মই যিহেতু সাক্ষাৎকাৰ কাকো লোৱা নাই, মানে দেউতাহঁতকো ইমান সোধা নাই, কিন্তু দেউতাহঁতে কৈছে যে এনেকুৱা কথা। তাৰ ওপৰত মানে কিছু তথ্য সহকাৰে লৈ মানে আপোনালোকক ভিডিঅ'টোত জনালোঁ। এইখিনিয়ে, বাকী যিয়ে নহওক, মই লাষ্টত যিহেতু এটা সময়ত চাব পাৰিম যে এনেকুৱা কথা আছিল, বা পাহৰি গ'লোঁ, মানে মনত পৰিব এই ভিডিঅ'টো চোৱাৰ পাছত। এটাই ভাল, মানে এতিয়া যিহেতু বানপানী নহয়, আৰু ইয়াত মানে কি হয়, জুবিন গাৰ্গৰ ফাংচন চাংচন পাতিব, বিহু চিহু পাতিব, খুব ধুনীয়া। যদি পাতেই মানে এটা সময়লৈকে যদি আমিও পাৰোঁ সকলোৱে কৰিব, কিন্তু ভাল লাগিব। ইয়াত বহুত বহল জেগা আছে, জুবিন গাৰ্গ মাতিব মানে টেনশ্যন নাই। আৰু বালাৰ চট, যিহেতু আমি বালাৰ চট বুলি কওঁ আমাৰ ভাষাত, আৰু আপোনালোকে কি কয় গম নাপাওঁ, কিন্তু ইয়াত কাষত নদীটো এইফালে ছাইড হৈ আছে, আৰু এতিয়া ইফালে মানে বালাৰ চট হৈ আছে। আৰু যেতিয়া পানী আহিব পূৰা ভৰ্তি হৈ যাব, মানে ঠিক নাই কোনটো কি আহিছে, পানী আহিছে নেকি। আৰু এতিয়া মানে মেঘটো গাইজ ক'লা পৰি গৈছে, মানে বৰষুণ দিব নেকি গম নাপাওঁ, কিন্তু জুবিন গাৰ্গক মাতিলে ভাল হ'ব। আৰু ইয়াত খুব ধুনীয়া প্লেচ। আৰু গাইজ এইবাৰ মানে বানপানীয়ে বহুতো বিনষ্ট কৰিছে, মানে কি ক'ম, সকলোবোৰ মানে কিছুমানৰ ঘৰ দুৱাৰটো বান্ধি দিয়ে। আমাৰ আগতো মানে ৰাস্তা মানে মাথুৱৰি ভাঙি পাৰ হৈ গৈছে, পানী এনেকুৱা ডেঞ্জাৰাছ পানী গৈছে আগত। আমাৰ এইফালে যিহেতু বাগৰা নাই, সেইকাৰণে মানে আগত পূৰা বাগৰি গৈছে পানী। কিছুমানেতো গাইজ ঘৰে চৰে পানী হৈ গৈছে, উপায় নাই। আৰু এইফালে যিহেতু মাথুৱৰি দিছে, সেইকাৰণে এইফালে বাগৰা নাই, আৰু সেইফালেতো পূৰা বাগৰি গৈছে।
আৰু গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইছ কিছুমান এনেকুৱা সৰু সৰু কণ্টেণ্ট লৈ আহিম, যিহেতু আমাৰ কাষত মানে ইমান দেখুৱাবলৈ জেগা আছে, কিন্তু মোৰ যিহেতু অসুবিধা হয় পইচা পাতিৰ পৰা, আৰু চাইকেল মানে মাৰি কিমান যাম আৰু বাইক চাইক থাকিলেও দিগদাৰ, মানে পুলিচৰ মানে আমাৰ যিহেতু লাইচেঞ্চ নাই আৰু বয়সো হোৱা নাই, ঠিক মানে সেইবোৰ আৰু কথা নানানটা ধৰণৰ। আৰু বাকী যে নহওক ভাল ভিডিঅ' দিবলৈ সকলো সদায় চেষ্টা কৰিম আৰু মানে দিওঁ বুলি